নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ শিল কেনেদৰে জোখা হয়। আমি ঘৰ বনাবৰ কাৰণে বা বিল্ডিং বনাবৰ কাৰণে এদিন নহয় এদিন শিল আনিব লগা হৈছে বা শিলৰ ব্যৱহাৰ নিশ্চয় কৰিছোঁ। আৰু এই শিল সঠিক জোখত য'ত আমি অৰ্ডাৰ কৰিছিলোঁ, যাৰ পৰা আনিছিলোঁ, তেখেতে আমাক সঠিক জোখত শিলটো দিলে নে নাই, আমি কেনেকৈ চাব পাৰোঁ বা কেনেকৈ শিলটো আমি জুখিব পাৰোঁ ঘৰতে নিজেই, সেই বিষয়ে আজি আমি আলোচনা কৰিম। আৰু আমি বহু ক্ষেত্ৰত এই হিচাপবোৰ নজনাৰ ফলত কেতিয়াবা ঠগ খাব লগা হয়। গতিকে এই হিচাপবোৰনো কি সঠিকভাৱে জানি লোৱাটো কেনেকৈ কৰে, হিচাপবোৰ সঠিকভাৱে জানি লোৱাটো আমাৰ অতিকৈ প্ৰয়োজন। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান আপুনি শ্বেয়াৰ কৰি দিব। লগতে মাটি বাৰী সম্পৰ্কীয় বা হিচাপ সম্পৰ্কীয় কিবা আপোনাৰ মনত প্ৰশ্ন থাকিলে কমেণ্ট কৰি সুধিব পাৰে। লগতে এটা অনুৰোধ থাকিল, যদি মোৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ওচৰত থকা বেল আইকনটো অন কৰি অল কৰি দিব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ নলেজেবল ভিডিঅ' আপলোড কৰি তেতিয়া আপুনি নটিফিকেশ্যন পাই যাব। এতিয়া আমি যাওঁ ভিডিঅ'ৰ মূল অংশৰ ফালে। ধৰি লোৱা হ'ল এইখন এখন ট্ৰাক। এই ট্ৰাকখন যেতিয়া আপোনাৰ ঘৰত আহিব বা শিল লৈ আহিব, সেই ট্ৰাকখনত আপুনি প্ৰথমে চাব লাগিব শিলৰ উপৰিভাগটো সমান হৈ আছেনে নাই। এই উপৰিভাগটো কেতিয়াবা অসমান হৈ আহে, মানে মাজতে শিলবোৰ দমাই লৈ আহে। এই শিলখিনি প্ৰথমে আমি কোৰেৰে বা বেলচাৰে সমান কৰি ল'ব লাগিব উপৰিভাগটো। আৰু সমান কৰি লৈ যিমান লেভেললৈকে এই শিলটো আছে তাত আমি এটা দাগ দি ল'ব লাগিব। যিমানলৈকে শিলটো আছে তাত আমি এটা দাগ দি ল'ব লাগিব। ধৰি লওক ইমানলৈকে শিলটো আছে, ইয়াতে আমি এটা দাগ দি ল'লোঁ। মাৰ্কাৰ কলম বা চক পেঞ্চিলি দি ইয়াতে আমি এটা দাগি দি ল'ম। আৰু দাগি দি লৈ এই শিলখিনি আমি অজৰাই দিম, মানে আনলোড কৰি দিম। শিলখিনি আনলোড কৰি দি এতিয়া আমি ইয়াৰে এই ট্ৰাকখনৰ এই ট্ৰলিটোৰ ভিতৰি ভাগটোত আমি জোখ লৈ ল'ম, মানে লেন্থ, ব্ৰেথ আৰু হাইট তিনিটা জোখ আমি ফিটাৰে জুখি ল'ম। এনেকুৱা ধৰণে ভিতৰি জুখি ল'ব লাগিব। এনেকৈ আমি জোখটো ল'ব লাগিব। তিনিওটা ছাইডত আমি জোখ ল'ব লাগিব এনেকৈ। আৰু হাইটটো এনেকৈ আমি য'লৈকে দাগিটো দিছিলোঁ সেই দাগিটোলৈকে আমি এনেকৈ জোখ দি ল'ব লাগিব। যদি আমি ট্ৰাকখনৰ বডিটো আমি জোখোঁ, আমি প্ৰথমতে লেন্থটো জুখি ল'ম, মানে দীঘলটো। লেন্থ ধৰি লোৱা হ'ল আমি পালোঁ 24 ফুট 3 ইঞ্চি। লেন্থ 24 ফুট 3 ইঞ্চি পালোঁ। আৰু এতিয়া আমি জুখিম ট্ৰাকখনৰ ব্ৰেথটো, মানে ভিতৰি জুখিব লাগিব। ব্ৰেথ মানে বহলটো এনেকৈ ভিতৰি ট্ৰাকখনৰ ভিতৰি যদি আমি জোখোঁ, ব্ৰেথটো পালোঁ 5 ফুট 4 ইঞ্চি। আৰু এতিয়া আমি হাইটটো জুখিব লাগিব। হাইটটো কেনেকৈ জুখিম, য'লৈকে আমি ইয়াতে দাগি এটা দিছিলোঁ, শিল যিমানলৈকে আহিছে তাত এটা দাগি দিয়া আছে। এই দাগিটোলৈকে ইয়াৰ পৰা তলৰ পৰা আমি জুখি ল'ম। ইয়াতে আমি ধৰি লোৱা হ'ল পালোঁ 6 ফুট 5 ইঞ্চি। 6 ফুট 5 ইঞ্চি পালোঁ। এতিয়া আমি সকলোৱে জানো বা বহুতেই জানো যে এখন ট্ৰাকত বালি বা শিল আনিলে সেই ট্ৰাকখনৰ বডিটো লেন্থ, ব্ৰেথ আৰু হাইট তিনিওটা জোখ পূৰণ কৰি দিলে আমি CFT বা কিমান CFT বা কিউবিক ফিট বালি বা শিল আহিছে সেইটো আমি গম পাই যাওঁ। তেতিয়াহ'লে আমি লেন্থ পাইছিলোঁ, গাড়ীখনৰ লেন্থ পাইছিলোঁ 24 ফুট 3 ইঞ্চি, 24.3 পূৰণ। ব্ৰেথ পাইছিলোঁ 5 ফুট 4 ইঞ্চি, মানে 5.4 আমি লিখিলোঁ। আৰু পূৰণ হাইট পাইছিলোঁ আমি 6 ফুট 3 ইঞ্চি, 6.5 এনেকৈ আমি পূৰণ কৰি দিলোঁ। পূৰণ কৰি দিলে আমি CFTটো পাম। কিন্তু এইটো নহয়, এইটো আচলতে ভুল। এইটো এটা ৰং কনচেপ্ট। এনেকৈ আমি সঠিক উত্তৰটো নাপাম। গতিকে সঠিক উত্তৰটো পাবলৈ হ'লে আমি এটা কাম কৰিব লাগিব। ইয়াতে অংকটো দুটা হিচাপত আছে, চাই লওক। এটা ফুটত আছে, এটা ইঞ্চিত আছে। 24 ফুট 3 ইঞ্চি। আমি সঠিক উত্তৰটো পাবলৈ হ'লে মানে ট্ৰাকখনত কিমান পৰিমাণৰ সঠিক জোখত শিল আহিছে সেইটো পাবলৈ হ'লে প্ৰথমে হয়তো আমি এই দুটা জোখ এটা কৰি ল'ব লাগিব। ফুটটোক ইঞ্চিলৈ কনভাৰ্ট কৰিব লাগিব, নতুবা ইঞ্চিটোক ফুটলৈ কনভাৰ্ট কৰিব লাগিব। তেনেকুৱা কৰিব লাগিব। আমি এতিয়া কৰিম কি, ফুটটোক ইঞ্চিলৈ কনভাৰ্ট কৰিম। কনভাৰ্ট অল ভেলু ইন ইঞ্চি, মানে লেন্থ, ব্ৰেথ আৰু হাইট ইয়াৰে যি ফুট হিচাপত আছে এই ফুটকেইটা আমি ইঞ্চিলৈ প্ৰথমতে কনভাৰ্ট কৰি ল'ম। ইয়াতে আমি প্ৰথমতে লেন্থটো পাইছিলোঁ 24 ফুট। 24ক আমি প্ৰথমতে 24 ফুটক ইঞ্চিলৈ কনভাৰ্ট কৰিবলৈ হ'লে 24ক 12ৰে পূৰণ কৰিব লাগিব। তাৰপিছত আমি যোগ কৰি দিম 3 ইঞ্চিটো। আমি টোটেলত পাম 291 291 ইঞ্চি। এতিয়া 12টো আপোনালোকে ভাবিব পাৰে এই 12টো ক'ৰ পৰা আহিল। 12টো আহিল 1 ফুটত 12 ইঞ্চি।
এইটো এটা ফৰ্মুলা হয়। গতিকে আমি 12ৰে 24ক পূৰণ কৰি দিলে যিটো ফল পাম সেইটো হৈছে ইঞ্চি। মানে ইয়াতে আমি লেন্থটো পালোঁ 24 ফুট। 24 ফুটক যদি 12ৰে পূৰণ কৰি দিয়া হয় আৰু তাৰ লগত 3 ইঞ্চিটো যোগ কৰি দিয়া হয়, তেতিয়াহ'লে আমি টোটেল ইঞ্চিটো পাম 291 ইঞ্চি। তেনেকৈ আমি ব্ৰেডটো যদি চাওঁ, ব্ৰেড বা বলটো আমি পাইছিলোঁ 5 ফুট। 5 ফুটক আমি 12ৰে পূৰণ কৰি দিলোঁ, তাৰপিছত যোগ কৰি দিলোঁ এই 4 ইঞ্চিটো। 4 ইঞ্চিটো আমি যোগ কৰি দিলোঁ, তেতিয়া আমি পাম 64 ইঞ্চি। তেনেকৈ আমি যদি হাইটটো চাওঁ, হাইটটো আমি পাইছিলোঁ 6 ফুট। এইটো 6 ফুট। 6 ফুটক আমি প্ৰথমে 12ৰে পূৰণ কৰিব লাগিব, পূৰণ কৰি যোগ কৰিব লাগিব এই 5 ইঞ্চিটো। 5 ইঞ্চিটো যোগ কৰি দিলে আমি পাম 77 ইঞ্চি। এতিয়া আমি কেলকুলেশ্যন কৰিব লাগিব কিউবিক ইঞ্চ কেলকুলেশ্যন। কিউব মানে হৈছে 3টা জোখৰ পূৰণফলকে কিউব বুলি কোৱা হয়। লেন্থ, ব্ৰেড আৰু হাইট এই 3টা জোখ আমি ইঞ্চিত পাইছিলোঁ। লেন্থ পাইছিলোঁ 291 ইঞ্চি, পূৰণ ব্ৰেড পাইছিলোঁ 64 ইঞ্চি, পূৰণ হাইট পাইছিলোঁ 77 ইঞ্চি। এই 3টা ইঞ্চিক যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে পাম 14,34,048 ইঞ্চি। এইটো হ'ব ইঞ্চিত আমি পালোঁ। এই ইঞ্চিটোক আমি এতিয়া ফুটলৈ কনভাৰ্ট কৰিব লাগিব। কনভাৰ্ট কিউবিক ইঞ্চ টু কিউবিক ফিট। কিউবিক ইঞ্চিক কিউবিক ফুটলৈ কনভাৰ্ট কৰিবলৈ হ'লে ইয়াতে ফৰ্মুলাটো এনেকুৱা ধৰণৰ। কিউবিক ইঞ্চিটোক আমি 1728ৰে হৰণ কৰিব লাগিব। এতিয়া আপোনালোকে সুধিব পাৰে 1728টো ক'ৰ পৰা আহিল? 1728টো আহিল এনেকুৱাকৈ যে 1 ফুটত 12 ইঞ্চি থাকে। যদিহে আমি ধৰি লওঁ এখন ট্ৰাকত বহলে 1 ফুট, দীঘলে 1 ফুট আৰু উচ্চতা 1 ফুট, এই 3টা জোখ যদি 1 ফুট 1 ফুট হয়, তেতিয়াহ'লে আমি ইঞ্চিত পাম 1 ফুটত 12 ইঞ্চি। 12 পূৰণ 12 পূৰণ 12, ইয়াৰে পূৰণফল আমি পাম 1728। এইটো এটা ফৰ্মুলা হয়। গতিকে 1728ৰে কিউবিক ইঞ্চিটোক পূৰণ কৰি দিলে আমি কিউবিক ফুটটো পাই যাম। আমি কিউবিক ইঞ্চ পাইছিলোঁ 14,34,048 ইঞ্চি। তাক আমি 1728ৰে হৰণ কৰি দিলোঁ। এতিয়া আমি ট্ৰাকখন মেজাৰমেণ্ট কৰি 829.888 কিউবিক ফিট শিল পালোঁ। এইটো হৈছে এটা শুদ্ধ ফৰ্মুলা। এইটো ফৰ্মুলাত যদিহে আপোনালোকে কিউবিক ফিট বা CFT উলিয়াই তেতিয়াহ'লে শুদ্ধ ৰিজাল্টটো পাই যাব। কিউবিক ফিট বা CFT উলিওৱা আৰু এটা ফৰ্মুলা আছে। আজি আমি ফুটক ইঞ্চিলৈ কনভাৰ্ট কৰিলোঁ। কেতিয়াবা পিছে পৰে ইঞ্চিক ফুটলৈ কনভাৰ্ট কৰিও CFT বা কিউবিক ফিট উলিয়াব পাৰি। সেই বিষয়ে আমি আলোচনা কৰিম। সৰু ভিডিঅ' অতি সহজ অংক এটা পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।